নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে লৈ আহিছোঁ কেইটামান মহান লোকৰ মহান বাণী, যি বাণীয়ে তোমালোকৰ জীৱন সলনি কৰিব পাৰে। গতিকে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা কঠিন আৰু জটিল পথৰ সিটো পাৰত সদায় এটা সুন্দৰ পৃথিৱী থাকে। সেই পৃথিৱীখন গৈ পাবলৈ প্ৰয়োজন মাথো আত্মবিশ্বাস, ধৈৰ্য আৰু পৰিশ্ৰম। চিন্তাত যদি সুন্দৰতা আৰু উদাৰতা থাকে, তেন্তে আহে পাহে থকা প্ৰতিটো বস্তু বা ব্যক্তিকে সুন্দৰ আৰু ভাল লাগিব। শ্ৰদ্ধা আৰু ভালপোৱাৰ পাত্ৰ হৈ আনৰ মনত জীয়াই থকাই হৈছে প্ৰকৃত জীৱন। মানৱ শৰীৰৰ আটাইতকৈ ধুনীয়া অংগটো হৈছে মন। যদি মনটোৱে পৰিষ্কাৰ নহয়, তেনেহ'লে চেহেৰা সুন্দৰ একো অৰ্থ নাই। সম্পত্তি যিমানেই নাথাকক কিয়, স্বামী যদি চৰিত্ৰহীন হয়, গৃহিণীৰ সুখ শান্তি নাথাকে। ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, আৰু চেনেলটোত যদি নতুন আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত অহা বেল আইকনটো প্ৰেছ কৰিবা। ধন্যবাদ। জয় আই অসম।